পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোলৈকে বহুত বহুত শুভকামনা থাকিলে এই পোহৰে যেন সকলোৰে জীৱনলৈ খুব বেছি পোহৰ কঢ়িয়াই আনক সুখ সমৃদ্ধি ভৰাই পৰক তাকে কামনা কৰিছোঁ আৰু দীপাৱলী বুলি মানে চাকি জ্বলালে বেছি ভাল লাগে লাইটতকৈ আচলতে সেয়ে মই ৱালত এনেকৈ চাকি জ্বলাইছোঁ আৰু সকলোৱে মানে চাকি কলগছৰ ওচৰত দিয়ে গতিকে ময়ো এয়া কলগছৰ ওচৰত চাকি জ্বলাইছোঁ অকণমান ৰংগুলী সজাইছোঁ এয়া চাওক আৰু যিহেতু সকলোৱে লাইট জ্বলায় সেই ঘৰখন লাইটেৰে ভৰাই তুলিছোঁ এয়া ভালো লাগে বহুত বেছি পোহৰ হৈ যায় দীপাৱলীৰ দিনাখন সকলোৰে ঘৰবোৰত এয়া চাওক ঘৰখন এনেকৈ লাইট দি সজাইছোঁ আৰু এইটো আমাৰ মেইন মন্দিৰটো যিটো মই বহুতবাৰ আপোনালোকক দেখাইছোঁৱেই তথাপি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ এয়া মন্দিৰৰ ভিতৰতো লাইট জ্বলাইছোঁ দীপাৱলী বুলি মানে লক্ষ্মী মাতা কালী মাতাক পূজা কৰা হয় সেয়ে শৰাই আগবঢ়াইছোঁ এয়া চাওক এয়া আমাৰ গোটেই ঘৰখন এয়া মই মোৰ ঘৰৰ মন্দিৰটোত শৰাই এখন আগবঢ়াইছোঁ আৰু মাৰ যিহেতু বগা বস্তু প্ৰিয় সেয়ে ক্ষীৰ দিছোঁ কেঁচা মিঠৈ দিছোঁ আৰু এইখন এখন পেৰ বনাইছিলোঁ লক্ষ্মী মাতাৰ কিন্তু পোৱালি বেয়া কৰি পেলালে এয়া চাকিবোৰ জ্বলাইছোঁ এয়া মই মন্দিৰত যাবলৈ ৰেডি হৈছোঁ লগত ল'ৰা এয়া মন্দিৰত থালিখন লৈ একেবাৰে এয়া আমি তলৰ মন্দিৰৰ পৰা আহোঁ তাৰপিছত গোটেইখিনি দেখাই যাম আৰু কি কৰোঁ কিন্তু মোবাইলটো চাওঁ লৈ যাব পাৰোঁ নে নোৱাৰোঁ যিহেতু থালি লগত ল'ৰা বহুত দিগদাৰ হয় আৰু বম্বুতে দেখিলে অকণমান ভয় কৰে সেই গতিকে শৰাইখন দি আহোঁ দেই এয়া প্ৰথমতে মহাদেৱৰ ওচৰত চাকি বন্তি জ্বলালোঁ আৰু এতিয়া কালী মাতাৰ ওচৰত লগাম চাকি এয়া শ্মশান কালী মন্দিৰ হয় আৰু মন্দিৰৰ ওপৰলৈ মানে মাৰ আশীষ ল'বলৈ অকণ ওপৰলৈ যাব লাগিব এয়া মন্দিৰৰ পূজা ভাগ আমি আশীষ ল'বলৈ আহিছোঁ ধুনীয়া পৰিৱেশ আৰু ইয়াতে পাঠক মাতিছিলে সেয়ে মানে অকণমান নামত বহিলোঁ পোৱালি মনটো অকণমান বেয়া কৰি আছে মানে ইয়াৰ শুই আছিলে মই জগাই পেলাই তাক লৈ গ'লোঁ যে সেইকাৰণে তাৰ মনটো বেয়া টোপনি লাগি আছে আৰু আমি অকণমান এনেই নাম চালোঁ আৰু এতিয়া খাম ভোগ এয়া খিচিৰি ভোগ আৰু এয়া মই নিজে ঘৰত মাক আগবঢ়োৱা প্ৰসাদ আৰু এয়া আমাৰ ফটকাৰ কালেকশ্যন কিন্তু এইবোৰ ফটকা আনিছোঁ যদিও গোটেইখিনি এনেকৈ ইয়াৰ ওচৰত জ্বলোৱা নাই ইয়াত কেৱল বাপেকে ফুলজাৰি জ্বলাইছে ভয়ো লাগে দিয়কচোন যদি কাপোৰত লাগি যায় নাইবা হাত পৰে সেইটো ভয় খাই পেলাই আমি বেলেগ একো তাক দেখুওৱা নাই অকল মানে এনেকুৱা ফুলজাৰি লগাব দিছোঁ ফুলজাৰিটো ডাঙৰ হ'লে চাগে শিকিব আৰু লাহে লাহে কিন্তু এতিয়া এনেকৈ অকল ফুলজাৰি লগাবলৈ শিকাইছোঁ জ্বলাই আছে আৰু এতিয়া আমি অকণমান বাহিৰলৈ গৈ বেলেগ ফটকা ফুটাম